পূৰা মাৰি লওঁ এইফালে পূৰা মাংস চাংস আছে চাওঁ মাংসখন কেনেকুৱা আছে অলপ দেখুৱাই দিওঁ খাবা আৰু থাকোঁতে দেখা পালোঁ এইখিনি জেগা বহুত ভাল লাগছে মানে সেইকাৰণে সোমাই দিলোঁ কি সুন্দৰকৈ সাজাইছে মানে নৰখাকৈ শিকপে নিলোঁ নে কি কম না হয়নে নহয় অ' ৰ'বা আৰু নিশান্ত ভৈতে এটা বাঢ়ি লৈছে আপোনালোকে নেক্সট ভিডিঅ'ত গোটেইকেইটাৰ ভিডিঅ'তে গম পাব আপোনালোকে কেনেকুৱা কি হৈছিল সেইটো আৰু আপোনালোকে নেক্সট ভিডিঅ'টো চালে সকলোখিনি গম পাব আৰু এটা বস্তু চাওক দেখুৱাই দিওঁ এই চাওক গা চাওক দেখুৱাই দিয়া খিৰিকী এতিয়াও চাব পাৰে কেনেকুৱা খিৰিকী আছে হেল্ল' গাইজ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ গাড়ীৰ ওপৰৰ পৰাই নে কি কওঁ বেদান্ত গাড়ীৰ ওপৰৰ আমি যাই কৈ আছোঁ আমি আজি যাই আছোঁ ঈদ খাব আৰু সকলোকে আমাৰ ফালৰ পৰা যিখিনি ইছলাম ধৰ্মাৱলম্বী মানে বন্ধু বান্ধৱী সকলো আছে আমাৰ লগত মুন্নাও আছে এতিয়া বৰ্তমান চবকে মানে ঈদৰ শুভেচ্ছা দিলোঁ আমি সকলোৱে ভাই ভাই আৰু এইফালে মুন্নাও দেখুৱাই দে এই বঢ়িয়া বঢ়িয়া আমাৰ লগত মুন্নাও আছে মুন্না ক কিবা বঢ়িয়া আৰু মুন্নাই তাৰমানে বেছি ভিডিঅ'ত কথা নকয় আৰু মানে চলিটো মানে এনেকুৱা মানে নম্ৰ আৰু আপোনালোকক কৈছোঁ আৰু মানে সেই হাততো আমি ঈদ খাব যাম তাৰ আগত আমি চাৰিআলিত খাওঁ মানে আমাৰ ৰায়ন ভাইয়ে মাতি আছে বহুত দিনৰ পৰা যে ৰায়ন তাত যাওঁ যাই পেলাই ধুনীয়াকৈ ঈদটো খাই ডাইৰেক্ট এবাৰ মুন্না হাতত খাম নেক্সট বাৰ এতিয়া আমি ৰ'বা তুমি তাক কৈছোঁ নাই আমি 5টা চলি যাম বুলি কৈছোঁ না কি কৈছে আহি যাবা ভাই আহি যাবা হয়নে নহয় আমি তাৰমানে 5টা চলি যাম যিহেতু আৰু আমাৰ লগত আৰু দ্বিতীয় চলি আছে সেই দ্বিতীয় আপোনাক এতিয়াতে নকওঁ আপোনালোকক কোন কোন আছে আমাৰ লগত দ্বিতীয় মানে তাতে যাই কিনে দেখক কাৰণ কি এইটো অলপ চিক্ৰেট হিচাপে ৰাখি দিওঁ নে কি চিক্ৰেট মানে চব বস্তুৰে চিক্ৰেট বোলা বস্তু লাগে একচুৱেলি সেইকাৰণে তাতে যাই কিনে আপোনালোক দেখি আছোঁ কোন কোন আছে আমাৰ লগত আৰু দ্বিতীয় আছে আমি তিনিটাতো ইয়াতে আছোঁ পিছে চাইডৰ ভিডিঅ'টো নিশ্চয় ধামাকা হ'ব যাই আছে নে কি কম না বঢ়িয়া 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 মই যে কৈছিলোঁ আপোনালোকক এটা ঠাইত যাই আছোঁ মানে ক'ত যাই আছোঁ আৰু আমাৰ লগত কোন কোন আছিলে আপোনালোকক মইতো দেখুৱাই নাই দ্বিতীয় চলিক তো আহি পালোঁ মানে মাতিছিল বেদান্তক তো বেদান্ত আৰু মোক বোলে মাতিছিল বোলে ভাই এটাত তাতে আহি পালোঁ মানে বৰ্তমান ঈদ খাবৰ কাৰণে আৰু আহি পাইছোঁ চাৰিআলিত বা এটা চাৰিআলিত আহি পাইছোঁ আৰু চাৰিআলি মানে গোটেই চকটোক লাগি যাব নালাগে তাৰ পৰা অলপ আহিলেকি ৰাইট চাইডে সোমাই আহিলেকি ভাইটোৰ ঘৰ পাই যায় তো আহি পালোঁ বৰ্তমান বাইটা চাৰিআলি আৰু আমাৰ লগত কোন আছিল দেখি আছোঁ আপোনালোক মানে আৰু দ্বিতীয় চলিক যে মই দেখা নাছিলোঁ ডাইৰেক্ট ৰুমত যাই কিনে দেখি আছোঁ বলক গাই আমাৰ লগত দ্বিতীয় আৰু ধুৰন্ধৰ আহি পাইছে মানে সেই দ্বিতীয়টো দেখা নাছিলোঁ না আপোনালোকক যিহেতু ঘৰক লাগি আহি পালোঁ এতিয়া বঢ়িয়াকৈ দুখে দিয়া কোন কোন আছিল মোৰ লগত আছিল ইটা এই কেনে চেফ আজি ব্লগিং আৰম্ভ কৰিছে বোলে কেনেকুৱা বঢ়িয়া বঢ়িয়া চেনেলটোৰ নাম কৈ দিয়া ব্লগাৰ নিচান বুলি আছে লিংকটোতো দিবই লাগিব মোতকৈ তোমাক বেছিকৈ চাব মানুহে দেচোন দেখা আৰু এইফালে আমাৰ লগত এটা আছে এই ট্ৰেক্টৰ আহি গ'লো দে তুমি যোৱা মই সেইফালে যাওঁ দিয়া ইনষ্টা কুইন কিন্তু ৰাস্তা পাই আছে ৰাস্তা বা আসছি আমি যি সোমাই দিছোঁ ক'ৰবাত বেলেগত কি সোমাই দিছে বেলেগত আৰু বোলে ইনষ্টা কুইন বোলে ইনষ্টা কুইনেই দে ইনষ্টাতেই ফেমাছ আমি যে গোটেইকেইটা যে আহিলোঁ এটা মানে ভাইৰ ঘৰত ভাইটোৰ নামটো মই এতিয়ালৈকে কয় নাই ভাই নিজে কৈ দিব নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম ৰায়হান বৰা ৰায়ন বৰা মানে নামটো মোৰ মুখত মানে নামটো মোৰ মুখত ফুটি নুঠে সেইকাৰণে তাৰমানে তাকে ক'ব দিছোঁ আহোঁতে বহুত দেৰি হ'ল ফুলকান্তে আহিব লাগে মেইন কথাটো কি জানে ভাই মানে মেইন কথা আছে কি ময়ে প্লেনিং বনাইছোঁ ৰাতি মানে মোৰে প্লেনিং ৰাতি এইখিনি বেছি ভাল লাগে কি ইয়া কোন আছে নাই ইয়ানে কৈছে মোৰ প্লেনিং মই প্লেনিং বনাইছোঁ ৰাতি আছোঁ মোৰ দমত আছে ইয়াতে হয় নে নহয় ই একো নাচ নাই তাক মই লৈছোঁ হা ইয়াতো দগৰি খাই যাব হয়নে নহয় চুবদা কি সোৱাদ লাগিলেই নেকি চাই আছ একো নাই বঢ়িয়া এইফালে গোটেইকেইটা বহি গৈছে এইফালে আৰু এইফালে ৰায়নকো মাতিছোঁ সি মানে নাখায় আমাৰ লগত খাবাই লাগিব নে নহয় মানে সি যদি নাখায় আমিও নাখাওঁ খাবা দিয়া তুমি খাওঁকৈ আহিছ খাওঁকৈ আহিছ নে গম পাইছোঁ মানে টেবুলত দিছিল সি মানে খাওঁ ঠাণ্ডাতে তাৰা দি আহিছে মাটিত বাঢ়ি লৈছে মানে কি হৈছে এতিয়া মোৰ এৰিক পেনৰ ইয়াতে ক্লিপ চিপ ললাকে এতিয়া যে এইটো গোটেই এতিয়া ব্লগাৰে চোৱাতে আমি আহি কিনে এতিয়া মানে মোক মনতে আৰু মোৰ পেলাই আহি গৈছে মই খাই লওঁ বহুত ৰান্ধো কি হাত নধকা খাবা নেকি হাতখন দিলোঁ এফালে আমাৰ মানে গোটেইকেইটা বহিম আমি ইয়াতে মুন্না আছে ভাই মোক খাওঁ তুমি পাৰিবি নৰ হ'ব বাৰু এনেকুৱা জানো চুবৰ কথা আৰু সেই শিলুৰ ৰেহা বুলি কয় যি আৰু এইফালে পূৰা মাৰি লওঁ এইফালে পূৰা মাংস চাংস আছে চাওঁ মাংসখন কেনেকুৱা আছে অলপ দেখুৱাই দিওঁ খাবা আৰু এইফালে আমাৰ এই ধুনীয়াকৈ যাওঁতে
তাৰমানে তাৰ পৰা ওলাই দিলোঁ আমি ৰাহানৰ পৰা হয়নে মুন্না তাৰ পৰা ওলাই দিলোঁ বন্ধুৰ পৰাই মানে ভাইৰ পৰা ওলাই দি কিনে ডাইৰেক্ট আমি যাই আছিলোঁ মানে মুন্নাথ তাতে যিহেতু সোমাম এতিয়া তো মানে আহি থাকোঁতে দেখা পালোঁ এইখিনি জেগা বহুত ভাল লাগছে মানে সেইকাৰণে সোমাই দিলোঁ কি সুন্দৰকৈ সাজাইছি মানে নৰখাকৈ শিকপে নিলোঁ নে কি কওঁ মুন্না হয়নে নহয় অ' ৰ'বা আৰু বেতনটো ক'ত গেলা বেতনটো ক'ত পাই গেল অ' বেতনটো অ' ক'ত গৈছিলে ক'ত গৈছিলে আমি নৰখাই থাকিব নিলোঁ হয়নে নহয় মজা লাগছে বঢ়িয়া লাগছে এইখিনি জেগা সেইকাৰণে ৰখি দিলোঁ আপোনালোকো দেখুৱালোঁ যিহেতু মজাকৈ সাজিছে এইখিনি জেগা সেইকাৰণে দেখি দিলোঁ আপোনালোক নে কি ক'ম বাকী ডাইৰেক্ট মুন্নাথত লগ পাইছোঁ আহি পালোঁ এতিয়া বৰ্তমান মুন্নাহঁতৰ ঘৰ মানে মুন্নাহঁতৰ ঘৰত বেছি হাল্লাও কৰিব পৰা নাই কাৰণ কিয় পৰা নাই মেইন কথা হ'ল কি আজি মুন্নাৰ দেউতাকৰ মানে কিবা বেমাৰো হৈছে জ্বৰ উঠিল বোলে হঠাতে সেইকাৰণে বেয়া লাগিল আহি কিনে আৰু আমি আহি পাইছোঁ 11টা বজাত আমিও আৰু চলি দিয়াক মানে মানুহক জ্বালা দিবা নিচিনা হয় কিন্তু উপায়টো নাই তথাপিও আহি গ'লোঁ 11টা বজাত মুন্নাই কৈছে একো নাই তো সেইকাৰণে আহি সোমাই দিলোঁ আৰু আমাৰ লগত ইয়াতে হাইকি খাৱাত আহিছে হা নহ'লে চাব পূৰ্ব ইয়াতে কেনেকুৱা আছিলোঁ ইয়াতে হাইকি বঢ়িয়া ক্লিপ কেইটা লৈ লৈছিলোঁ কিন্তু এতিয়া বঢ়িয়া খাৱাত লাগিছে কি ক'ম এই চলটো উল্টা হয় না এর প্লেট দিছে এতিয়ে না তোমার প্লেট দিছে সঁচাকৈ হে ইয়াতে মোক এখন মৰিছিল উল্টাই তুমি এই গাইছ বৰ্তমান আমি আহি পালোঁ ঘৰ মানে কি হ'ল বহুত কাহিনী আছে এই ব্লগটোত আপোনাক নেক্সট ব্লগত গোটেইখিনি কথা কৈ দিম কি হ'ল কি নহ'ল আমাৰ ৰাতি আহি থাকোঁতে মানে বহুত ডাঙৰ এটা ঘটনাও ঘটি গ'ল আহি থাকোঁতে মানে বহুতেই ডাঙৰ ঘটনা মেইন কথা হ'ল কি মানে আমি আহি আছিলোঁ বেদান্ত মই নিশান্ত আৰু মুন্নাক থবা গ'লোঁ অলপ মানে ওপৰত থৈ মুন্নাকো থবা গ'লোঁ থবা যাওঁতে মানে ৰাস্তাত মানে এটা বহুত ডাঙৰ ঘটনা সেইটো নেক্সট ব্লগত ক'ম আপোনালোকে চাবৰ কাৰণে ৰেডি হৈ থাকক একদম মানে সঁচাকৈ এতিয়াও মানে হাত তাত কঁপি আছে ভৰিও কঁপি আছে এতিয়াও মানে ক'ব নোৱাৰা হৈ গৈছোঁ কি হৈছে কিয় নাই সেইটোৱে কথা মানে সঁচাকৈ কৈছোঁ বহুত ভয় লাগিছিল আজি কি সেইটো যি কাহিনী আমি দেখিলোঁ নিশান্ত ভয়তে এটা বাঢ়ি লৈছে আপোনালোকে নেক্সট ভিডিঅ'ত গোটেইকেইটাৰ ভিডিঅ'তে গম পাব আপোনালোকে কেনেকুৱা কি হৈছিল সেইটোৱে আৰু আপোনালোকে নেক্সট ভিডিঅ'টো চালে সকলোখিনি গম পাব আৰু এটা বস্তু চাওঁ দেখুৱাই দিয়া এই চাওঁ গা চাওঁ দেখুৱাই দিয়া খিৰিকী এতিয়াও চাব পাৰে কেনেকুৱা খিৰিকী আছে অৱস্থা মুখ চুখ চাওঁ অৱস্থাই নাই একদম মানে সঁচাকৈ বহুত ভয়তে মানে এনেকুৱা অৱস্থা হৈ গৈছে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলে আপোনালোকক বাই বাই জয় আই অসম গাইজ জয় আই অসম